সন্তানে অনবৰত খং দেখুৱাই থাকে। কি কৰিব অভিভাৱকে? সন্তানে যেতিয়াই তেতিয়াই খং কৰে, মাটিত বাগৰি দিয়ে, মুঠতে একো বুজায়ো লাভ নোহোৱাৰ দৰে হয়। ইংৰাজীত কোৱা টেন্ট্ৰামছ দেখুৱায়। এক প্ৰকাৰ বদমেজাজ লাগিলে লাগেই, খাম বুলি ক'লে খামেই। অভিভাৱক বা পিতৃ মাতৃ এনে অৱস্থাত হতাশ হৈ পৰে। কি কৰে বা কিয় কৰে এনেকুৱা সন্তানে? আচলতে সন্তানে মুখেৰে কিছুমান কথা যেতিয়া প্ৰকাশ কৰিব নোৱাৰে, তেতিয়াই এই ধৰণৰ স্বভাৱ দেখুৱায়। অৰ্থাৎ ইংৰাজীত কোৱা টেন্ট্ৰাম থ্ৰ' কৰে। ভালেমান শিশুৱে খং ৰাগ বেছিকৈ প্ৰদৰ্শন কৰে। শিশুৱে এই খং ৰাগ দেখুওৱাৰ কাৰণবোৰ প্ৰথমে জনাব খুজিছোঁ। নম্বৰ 1, সন্তানে লাহে লাহে শিকি থাকে কেনেকৈ কি আৱেগ আহিলে কি ধৰণে প্ৰকাশ কৰিব লাগে। তেওঁলোকে হতাশ হ'ব পাৰে, খঙো উঠিব পাৰে, দুখ পাব পাৰে, উত্তেজিত হ'ব পাৰে। যেতিয়া মনত অনুভূত হোৱা এনে অনুভূতি প্ৰকাশ কৰিব নোৱাৰা পৰিৱেশ এটা হয়, তেতিয়াই টেন্ট্ৰাম মানে এনেকুৱা ধৰণৰ খং দেখুৱায়। আচলতে সন্তানৰ মনত ভাৱ অনুভূতি প্ৰকাশ কৰিবলৈ শব্দৰ যেতিয়া অভাৱ, তেতিয়াই এই খং ৰাগ। গতিকে অভিভাৱকে বুজি পাবলৈ টান হয়। 2, যেতিয়া ভোক লাগে বা ভাগৰ লাগে, ভাগৰত ধৈৰ্য হেৰাই যায়, অথবা কোনো কথাত যেতিয়া আনকমফৰ্টেবল হৈ থাকে, তেতিয়াও অভিভাৱকৰ মুখলৈ চাবলৈ সময় নাথাকে, ধৈৰ্য ধৰাৰো সময় নাথাকে। গতিকে টেন্ট্ৰাম থ্ৰ' কৰিবই। 3, যেতিয়া নিজকে প্ৰকাশ কৰিব নোৱাৰে, তেতিয়া নিজৰ প্ৰয়োজন বুজাব নোৱাৰে, তেতিয়াও হঠাৎ খঙত একো নাই হৈ যায় আমাৰ সন্তান। আচলতে যেতিয়া অভিভাৱকৰ সৈতে সংযোগ স্থাপনত ব্যৰ্থ হয়, তেতিয়াই খং উঠে। নম্বৰ 4, এনেকুৱা নহয় যে সকলো সময়তে মনৰ ভাৱ প্ৰকাশত অসুবিধা পায় সন্তানে টেন্ট্ৰাম থ্ৰ' কৰে। আচলতে বহু সময় ধৰি সন্তানক মনোযোগ নিদিয়াৰ ফলতো সন্তানে টেন্ট্ৰাম থ্ৰ' কৰিব পাৰে। আৰু যেতিয়াই গম পায় যে কন্দা কটা কৰিলে বা খং কৰিলে তৎক্ষণাৎ অভিভাৱক বা পিতৃ মাতৃৰ মনোযোগ পায়, এটেনশ্যন পায়, তেতিয়াও এই ধৰণৰ ব্যৱহাৰ সন্তানে প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰে। নম্বৰ 5, সন্তান যেতিয়া লাহে লাহে ডাঙৰ হৈ আহে, ক্ৰমাৎ স্বাধীনতা বিচাৰে, ইণ্ডিপেণ্ডেণ্ট, আৰু যেতিয়া নীতি নিয়ম আৰু সীমাবদ্ধতাৰ মাজত ৰাখিব খোজা হয়, তেতিয়াও কিছু সন্তানে টেন্ট্ৰাম থ্ৰ' কৰি বুজাই দিয়ে যে স্বাধীন হ'ব খোজিছে এতিয়া। নম্বৰ 6, সন্তানে যেতিয়া বিচৰা মতে সুবিধাবোৰ নাপায় বা বিচৰা মতে বা আশা কৰা মতে কথাবোৰ নাপায়, কামবোৰ নহয়, আশা কৰি আছিল গধূলি কিবা এটা পাব বুলি, উপহাৰ, টইজ বা যিকোনো ধৰণৰ ৰিৱাৰ্ড এটা, তেনে পৰিৱেশত দুখ পোৱাটো দেখুৱাব নাজানিও টেন্ট্ৰাম থ্ৰ' কৰিব পাৰে। নম্বৰ 7, আৰু কি জানে? আমাৰ ডাঙৰৰ কাৰণে ব্যস্ততাপূৰ্ণ পৰিৱেশ, ডাঙৰ গীত মাত বাজি থকা অনুষ্ঠান বা যিকোনো ধৰণৰ পৰিৱেশ আমাৰ কাৰণে স্বাভাৱিক। আমি পৰিস্থিতিৰ লগত মিলাই নিজকে আগবঢ়াই নিওঁ। কিন্তু কিছুমান পৰিৱেশত শিশুৱে তৎক্ষণাৎ নিজকে খাপ খুৱাব নোৱাৰে, যাৰ ফলত হঠাৎ সলনি হোৱা পৰিৱেশতো টেন্ট্ৰাম থ্ৰ' কৰিব পাৰে। নম্বৰ 8, সন্তানে অলপ বুজন হোৱাৰ পৰাই সীমাৰ পৰীক্ষা কৰে, বাউণ্ডেৰীৰ পৰীক্ষা। যেতিয়া অভিভাৱকে কোনো কথাত হকা বধা কৰিবলৈ আৰম্ভ কৰে বা এইটো নকৰিবা চকু পকাই ধৰে, তেতিয়াই সন্তানে টেন্ট্ৰাম থ্ৰ' কৰি নিয়ম ভাঙিব পাৰি নেকি পৰীক্ষা কৰি চাই লয়। গতিকে এতিয়া কথা হ'ল, সন্তানে খং ৰাগ কৰাৰ কাৰণবোৰ আমি আপোনাক ক'লোঁ। টেন্ট্ৰাম থ্ৰ' কৰিলে কেনেকৈ সন্তানৰ আৱেগ চম্ভালিব লাগিব, সেই বিষয়ে এতিয়া অলপ পাতিব খুজিছোঁ। সন্তান হতাশ হ'লে বা সন্তানে অসম্ভৱ টেন্ট্ৰাম থ্ৰ' কৰিলে আপুনি চিঞৰ বাখৰ নকৰিব। চিঞৰ বাখৰে সন্তানক ভয়াতুৰ কৰিব পাৰে, উদ্বেগ আনিব পাৰে, অসুৰক্ষিত মনোভাৱ আনিব পাৰে, মানসিক স্বাস্থ্য নষ্ট কৰিব পাৰে, বা দীৰ্ঘ সময় ধৰি চিঞৰ বাখৰ কৰি সন্তানক দমাই ৰাখিলে ভৱিষ্যতলৈ সন্তানৰ আত্মবিশ্বাস কমি যাব পাৰে, অথবা উদ্বেগজনিত সমস্যাই দেখা দিব পাৰে। সন্তান আৰু পেৰেণ্টছৰ সম্পৰ্কও বিঘ্নিত কৰিব পাৰে। এক প্ৰচণ্ড জেদ সন্তানৰ মনত আহি যাব পাৰে, আক্ৰোশী স্বভাৱ আহিব পাৰে, শিকাৰ ক্ষমতা হ্ৰাস পাব পাৰে, বা লাহে লাহে বিহেভিয়াৰ ইছ্যু কিছুমান দেখুওৱা আৰম্ভ কৰিব পাৰে। এক ভয় ভৰা পৰিৱেশত থাকিবলৈ ল'ব পাৰে, অৰ্থাৎ আত্মবিশ্বাস একেবাৰে কমি আহিব পাৰে সন্তানৰ। নিজকে বেয়া বুলি ভাবিবলৈ ল'ব পাৰে, মোক কোনেও ভালেই নাপায় কিয়, এই ধৰণৰ ধাৰণা লৈ ল'ব পাৰে। পিতৃ মাতৃ অভিভাৱকৰ চিঞৰ বাখৰৰ মাজত ক্ৰমাৎ শিকোৱাৰ পৰিৱেশ নাইকিয়া হৈ যাব পাৰে। সেইকাৰণে আপোনাক কৈছোঁ, আজি কিছুমান কথা আমি পাতিব লাগিব, আলোচনা কৰিব লাগিব, যিবোৰ কথা পতা নহয়। কিছুমান কথা কোনেও আমাক নকয়, কিন্তু এইবোৰ কথা পতাৰ প্ৰয়োজন আছে। এতিয়া আহক আমি কি কৰা উচিত। সন্তানে খং কৰিলে বা টেন্ট্ৰাম থ্ৰ' কৰিলে আপুনি মুঠেই চিঞৰ বাখৰ নকৰিব, আপুনি ওলোটাই খং নকৰিব, আপুনি শান্ত হৈ থাকিব লাগিব, দীঘলকৈ উশাহ এটা ল'ব, আৰু যিমান পাৰি স্থিৰ আৰু শান্ত কোমল মাতেৰে কওক। এইখিনি সময়ত আপুনি কোমল হৈ দিয়া দৰকাৰ। আটাইতকৈ ডাঙৰ কথা, তেওঁলোকৰ সন্তানৰ আৱেগ আপুনি বুজা দৰকাৰ। আপুনি সন্তানক জানিবলৈ দিয়ক যে আপুনি তেওঁৰ আৱেগ মনোভাৱ বুজি পাইছে। এনেকৈ কওক, মই জানো তোমাৰ এতিয়া খং উঠিছে, বা এনেকৈ কওক, তোমাৰ এতিয়া খুবেই হতাশা আহিছে,
ড'ণ্ট মাইণ্ড, আমি বুজি পাওঁ, আই উইল বি দেয়াৰ অলৱেজ উইথ ইউ। সন্তানে এইখিনি কথা বুজক বা নুবুজক, কিন্তু যিমান পাৰি কোমলকৈ এই কথাখিনি কওক। সন্তানক ভাল অৱস্থাত বা সাধাৰণ অৱস্থাত কথাবোৰ কোৱা কৰক, মানে নিয়মৰ বিষয়ে, মানে এটা ৰুটিন থাকিব লাগিব। সন্তানে খাই ভাল পোৱা বস্তু সকলো সময়তে নাপায়। এক নিৰ্দিষ্ট সময় ঠিক কৰক, সেই সময়তেই পাব। বেলেগ সময়ত কান্দিলেও বা খং কৰিলেও নাপায়। এক নিৰ্দিষ্ট নিয়ম আৰু সময় বান্ধি দিলে কিছুমান টেণ্ট্ৰাম আপুনি আৰম্ভ নহওঁতেই নোহোৱা কৰি দিব পাৰিব। বুজি পাইছে নহয়? সন্তানক অপশ্যন দিব। যেতিয়া পিন্ধন উৰণত টেণ্ট্ৰাম দেখুৱায়, তেতিয়া কিছুমান বস্তুক লৈ খং যেতিয়া দেখুৱায়, তেতিয়া অপশ্যন বা চইচ দিব। বগা চাৰ্টটো যদি ভাল লগা নাই, টি চাৰ্টটো ৰঙাটো পিন্ধা। চকলেটটো যদি খাবলৈ ভাল লগা নাই, বিস্কুটটো খোৱা। মানে দুটা চইচ দিব পাৰিলে টেণ্ট্ৰাম কিছু কমাব পাৰি। কেতিয়াবা সন্তানৰ খং কমাবলৈ বিকৰ্ষক মানে ডিষ্ট্ৰেকশ্যন ব্যৱহাৰ কৰিব পাৰে। যেনে ধৰক, খং উঠা সময়ত খেলি ভাল পোৱা পুতলাটো হাতত তুলি দিব পাৰে বা কাষত থৈ আহিব পাৰে, বা অন্য এটা খেল খেলিব পাৰে। সন্তানে খেলি ভাল পোৱা খেল এটা খেলিব পাৰে। এতিয়া সন্তানক আৱেগ নিয়ন্ত্ৰণ কৰিবলৈ আপুনি শিকাব লাগিব। ইমোশ্যন চাৰ্ট ব্যৱহাৰ কৰি কোনটো কি আৱেগ জানিব দিব পাৰে। ইমোশ্যন চাৰ্ট মানে এই ধৰক কোনটো আৱেগত আমাৰ মুখৰ কি অভিব্যক্তি হয়, পৰিৱৰ্তন হয়, সেইটো বুজাব পাৰে। এই যে আমি মোবাইল ফোনত বিভিন্ন ধৰণৰ ইমোজি ব্যৱহাৰ কৰোঁ, হাঁহি উঠা, খং উঠা, এংগ্ৰি, এনেকুৱা ধৰণৰ, বা মৰমত এনেকুৱা, কিন্তু ইমোশ্যন চাৰ্ট অলপমান বেলেগ। ঠিক এনেকুৱা বুলি আপুনি জানি থওক। ছাইডত দেখাই দিছোঁ, চাই লওক। সন্তানে খং কৰিব ল'লে বা টেণ্ট্ৰাম দেখুৱালে যিকোনো অনুযোগ শীঘ্ৰেই পূৰণ নকৰিব, মানে অনুৰোধ, মানে বিচৰাটো দি নিদিব। সেইটোৱে ভৱিষ্যতলৈ টেণ্ট্ৰাম দেখুওৱাৰ বাট মুকলি কৰিব। এদিন মাটিত বাগৰি যদি বিচৰাটো পাই যায়, পিছলৈ অলপ কিবা এটা নাপালেই মাটিত বাগৰিব। মানে মাটিত বাগৰি কান্দি দিলেই বিচৰাটো পাই বুলি যেতিয়া জানি যাব সন্তানে, সেইটো কৌশল ব্যৱহাৰ কৰিবলৈ ল'ব। গতিকে অলপ নম্ৰ হৈ থাকিব, কিন্তু খং দেখুৱালেই সন্তানক বিচৰাটো দি নিদিব। আৰু সন্তানে যেতিয়া ভাল ব্যৱহাৰ দেখুৱাইছে, তেতিয়া পুৰস্কৃত কৰিব, মানে ৰিৱাৰ্ড দিব। পুৰস্কাৰ মানে ভাল পোৱা বস্তু এটা দিব পাৰে, এটা পুতলা দিব পাৰে, সৰু সৰু বস্তু। সন্তানে যেতিয়া টেণ্ট্ৰাম দেখুৱায়, কিন্তু কাৰণটো আপুনি উলিয়াবলৈ চেষ্টা কৰিব। মাত নুফুটা শিশু ভোকত আছে নেকি, পেট বিষাইছে নেকি, বা পেটত গেছ হৈছে নেকি, এই ধৰণৰ কথাবোৰ অসুবিধা ক'ত আপুনি ভালকৈ মনোযোগ দিলে নিজেই গম পোৱা হৈ যাব। এতিয়া সন্তানে যেতিয়া টেণ্ট্ৰাম দেখুৱায়, নিজেই শান্ত হ'বলৈ এটা পৰিৱেশ আপুনি দিব লাগিব। কোঠাটোৰ এটা চুক, বিচনাৰ এটা গাৰু, টেডি এটা, বা এটা বিশেষ পুতলাৰ সৈতে খেলি নিজেই ঠাণ্ডা হৈ যাব পৰা এটা পৰিৱেশ। এনেকুৱা এটা সন্তানৰ বাবে কোজি কৰ্ণাৰ বা স্পেচ ঘৰত থকা উচিত, য'ত সন্তানে নিজৰ মতে নিজকে শান্ত কৰিব পাৰে। আৰু টেণ্ট্ৰামৰ মাত্ৰা যেতিয়া একেবাৰেই নিয়ন্ত্ৰণ কৰিব পৰা নাই, দাবী হুমকি নিদিব, শিশু বিশেষজ্ঞ বা শিশু মনস্তত্ত্ববিদৰ পৰামৰ্শ গ্ৰহণ কৰিব। আমি এই কথাখিনি আপোনাক এনেভাৱেই ক'লোঁ যাতে কিছু আপোনাৰ লাভ হয়, কিছু আপুনি নিজাববীয়াকৈ কল্পনা কৰি বা চিন্তা কৰি ল'ব পাৰে। তথাপিতো শিশুৰ মনস্তত্ত্ব খুবেই জটিল। যদি কিবা সমস্যা আছে, শিশু ৰোগ বিশেষজ্ঞ, শিশু মনস্তত্ত্ববিদৰ সৈতে আপুনি ভালকৈ কথা পাতি ল'ব। আমাৰ এই কথাখিনি কেৱল আৰু কেৱল মাত্ৰ প্ৰতীকধৰ্মী। বাকী ভালে থাকিব, সন্তানৰো ভাল হ'ব। নমস্কাৰ।